এভৰিৱান কি খবৰ ভালে আছে নে সকলো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সুস্থ আছে এতিয়া বাজিলে এটা এতিয়া মই ভাত খাই পুৰা আজৰি হৈ গলো আৰু আজি সোনকালে আজৰি হৈ গৈছো কাৰণ আজি মনটোও ভাল লাগি আছে কাৰণ আজি এঠাইত ওলাই যাম বুলি ভাবিছো আজি হৈছে 10 নৱেম্বৰ আজি ধনতেৰেছ হয় সাগে এটামান বজাৰ পৰা লাগিছে নেকি ধনতেৰেছৰ টাইমটো এটা মানত আছিল সাগে মই জনাত 12:30 নে কিবা এটা আছিল তো ভাবিছো কিবা কি সৰু সুৰা বস্তু অলপ লৈ আহো বুলি কাৰণ ধনতেৰেছ বুলি ক'লে তো সবে কিবা নহয় কিবাটো কিনে বাসন বৰ্তন হওক বা কিবা কিবি এনেকে জাৰু চাৰু কিনিব লাগে বুলিও কয় আৰু তেনেকে মইও ভাবিছো কিনিম বুলি যোৱা বছৰ আসলতে মই গোখাইৰ যিখিনি বাসন বৰ্তন আছিল সেইখিনি কিনিছিলো কাৰণ গোলচোন কিনিব পাৰিলে ভাল লাগে কিন্তু সদায়টো গোল কিনাটো পসিবল নহয় বহু দিনে হল মনতে নাই কেতিয়া লাষ্ট গোল কিনিছিলো মই তো এইবাৰ ভাবিছো কিবা এটা গোল্ডৰ লম বুলি যেটো ইমানেই বেছি দাম বাঢ়ি গৈছে নহয় গোল্ডৰ মই জনাত অলমোস্ট 60000 হৈছে 10 গ্ৰামত তো বহুত বেছি হৈ গৈছে দামটো তথাপি মানুহে কিনাটো কিনিয়ে আছে দিয়কচোন যদিও দামটো বাঢ়িছে কিনাটো কমি যোৱা নাই বেছিয়ে হৈছে সাগে আৰু হেকানে ভাবিছো এবাৰ ময়ো কিবা যদি পাৰো অকমান কিনো বুলি কাৰণ গোল্ড কিনি থব পাৰিলে ভালেই দিয়কচোন কাৰণ ভ্যালুটো কিতেও কমি না যায় গোল্ডৰ বাঢ়িহে গৈ থাকে আৰু এইবোৰ আসলে বিপদৰ বন্ধুও হয় এটা প্ৰপাৰ্টি হয় তো ভাবিছো কিবা এটা কিনিম বুলি যেহেতু কিনাই নাই বহু দিন আৰু হেকানে এতিয়া পুৰা খাই মেলি আজৰি পুৰা এতিয়া উলাই লও ভিডিওটো চাই থাকিব হেকলৈকে আপোনালোক দেখাই থাকিম ক'ত যাও কি কৰো আৰু কি কিনিব পাৰো চাই থাকিব ভিডিওটো হেকলৈকে এয়া আমি এতিয়া গৈ আছো ফেন্সি বুলি আৰু আজি মনটো বিৰাট বেছি ভাল লাগি আছে বহুত এক্সাইটেড হৈ আছো কাৰণ বজাৰ বুলি ক'লেও আমাৰ মাইকী মানুহবোৰ এনেও মন চন ভাল লাগি থাকে আৰু এয়া আমি আহি পাই গলো এতিয়া মালিগাঁও ফ্লাইঅভাৰ আৰু এই ব্ৰিজখন হোৱাৰ পৰা যে ইমানে বেছি ভাল হৈছে নহয় ফেন্সি মানে পটুককে গৈ পাই কাৰণ আগতে ফেন্সি যাম বুলি ভাবিলে মানে মালিগাঁওখনৰ কথা মনত আহিলে ভয়ে লাগে কাৰণ জিতুহে ট্ৰাফিক জাম আছিল নহয় কিন্তু এতিয়া এই ব্ৰিজখনৰ কাৰণে হেতু নাইকিয়া হৈ গৈছে টোটেলি কিন্তু মালিগাঁও পাৰ হৈ শান্তিপুৰ হেখিনি ভৰলো অকমান জাম হয় বাৰু নলগা নহয় আৰু এয়া আমি আহি পাই গলো ফেন্সি আজি পিছে ফেন্সি ভিতৰলৈকে গাড়ী পাৰ্ক কৰিব নিনিলো কাৰণ বহুত বেছি প্ৰবলেম হয় ফেন্সি ভিতৰত এয়া চাওকচোন গাড়ী কেনেকুৱা ভিৰ আৰু আজি ব্ৰহ্মপুত্ৰৰ পাৰৰ যিটো পাৰ্কিং এৰিয়া আছিল তাতে গাড়ীখন পাৰ্ক কৰিলো আৰু ফুট ব্ৰিজেৰে আমি পাৰ হৈ গলো ইমানে লেতেৰা কৰি পেলাইছিলে নহয় ফুট ব্ৰিজৰ যে লিফটৰ ভিতৰখন চাব নোৱাৰা অৱস্থা মই ভিডিঅ' কৰিব ৰৈ গ'ল পিক চিকেৰে একদম ভৰ্তি পুৰা লেতেৰা আৰু এয়া আমি আহি পাই গলো ফেন্সি চাওকচোন পুৰা ঠাণ্ডাৰ কাপোৰবোৰ ওলাইছিলে ডাঙৰ ব্লেংকেটবোৰ দেখিব যে ইমান ভাল লাগে নহয় আৰু ফেন্সি বজাৰখন আহিলে মানে কেতিয়াও খালী নাথাকে যেতিয়া আহো তেতিয়াই ধৰক পূজা বিহু বিয়া কিবা এনেকুৱা ফিল হয় এনি টাইম মানুহে পুৰা একদম ভৰি থাকে তাৰপিছত ইমান ধুনীয়াকৈ কিবা পেণ্ডেল দিয়াৰ নিচিনাকৈ এইবোৰ ৰাখি থৈছিলে নহয় চায়ে ভাল লাগে আৰু এয়া ফাইনেলি মই আহি পাই গলো জুৱেলাৰী আৰু মই আহিছো ৰতনলাল জুৱেলাৰী যিখন আছে ফেন্সি বজাৰৰ শ্বপাৰ্ছ পইণ্টৰ ফাৰ্ষ্ট ফ্লৰত মানিক চান্দৰ লগত একদম লগতে হয় অপজিটত হয় মানিক চান্দৰ আৰু মই যিমান গোল্ড কিনিছো আজিলৈকে সব এখনৰ পৰাই লৈছো কাৰণ ইয়াৰ ডিজাইনবোৰ মোৰ বহুত বেছি ভাল লাগে কালেকশ্যনবোৰ বহুত বেছি ইউনিক হয় আৰু মই ইয়াতে বহুত বেছি কমফৰ্টেবল হয় যেনেকুৱা বিচাৰো তেনেকৈ বুজাই দিব পাৰো এওঁলোকক কাৰণ যেহেতু আগৰ পৰাই লৈছো আৰু এয়া চাওকচোন এয়া হৈছে ৰাজেশ দা আৰু যিমান গোল্ড লৈছো এই ৰাজেশ দাৰ পৰাই লৈছো তেওঁ এই ডিজাইনবোৰ দিছিলে মোক সিলেক্ট কৰি আৰু বহুত বেছি ইউনিক হয় তেওঁলোকৰ ডিজাইনবোৰ মোৰ বহুত বেছিয়ে ভাল লাগে এয়া চাওকচোন ডিজাইনবোৰ যি লাগে আপোনাক একদম কম ৱেটৰ পৰা একদম হেভি ৱেটলৈকে সব আছে আৰু ধনতেৰেছ বুলি যে বহুত কালেকশ্যন আহিছিলে বহুত ধুনীয়া কালেকশ্যন আহিছিলে আৰু এয়া চাওকচোন এতিয়া মই ট্ৰাই কৰো এটাকে
ফাইনেলি মোৰ চিলেকশ্যন কৰা হৈ গ'ল এতিয়া হাজবেণ্ড গৈছে পে'মেণ্ট কৰিব বহুত বেছি ভিৰ আছিলে যিহেতু পে'মেণ্ট কৰিব গৈ বহুত টাইম ৰ'ব লগা হ'ল এয়া লাইনত থিয় হৈ আছে কাৰণ যথেষ্ট মানুহ আছিলে আৰু মই অকণমান বহি কফি চফি খালোঁ এয়া হাজবেণ্ড পূৰা লাইন লগাই অৱস্থা বেয়া হৈ গৈছে এঘণ্টাৰো বেছি হৈ গ'ল আৰু যি নহওক থেংক ইউ এটা দিছোঁ কাৰণ ইমান ধুনীয়া গিফ্ট এটা দিলে তাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু এয়া ফাইনেলি আমাৰ বিলিং চিলিং কৰা হৈ গ'ল পে'মেণ্ট পাতি চব হৈ গ'ল আমাৰ এতিয়া যাব ওলাইছোঁ আৰু এয়া বেগখন চাওকচোন ইমান ধুনীয়া দিছিলে নহয় বেগখন এইবাৰ বহুত বেছি ধুনীয়া হয় বহুত বেছি ভাল লাগি গ'ল আৰু বলক এতিয়া ঘৰলৈকে যাওঁ মন চন পূৰা খুচ হৈ গ'ল আজি আৰু এয়া আমি আহি পাই গ'লোঁ জাফৰিন ষ্ট'ৰ যিখন আমাৰ ঘৰৰ একেবাৰে ওচৰতে হয় আজি জাষ্ট অ'পেনিং কৰিছে দিনৰ ভাগতে হাজবেণ্ড অহা কথা আছিলে কিন্তু অহা নহ'ল আৰু যিহেতু ফেঞ্চিৰ পৰা আহি পাওঁতে দেৰি হৈ গ'ল ঘৰ গ'লে আকৌ দেৰি হৈ যাব সেইকাৰণে আহোঁতে এবাৰ সোমাই দিলোঁ দোকানখনত আমাৰ ঘৰৰ ওচৰৰে ল'ৰা হয় তেওঁৱে দিছিলে দোকানখন স্পেচিয়েলি গিফ্টৰ আইটেমবোৰ আছিলে বহুত বেছি ভাল লাগিছে কালেকশ্যনখিনি যিখিনি ৰাখিছিলে তেওঁলোকে আৰু স্পেচিয়েলি জেন্টছৰ হয় ভালেই হৈছে আমাৰ ওচৰত এনেও লেডিজ বস্তু পোৱা দোকান বহুত কেইখন হৈ গৈছিলে কিন্তু জেন্টছৰ তেনেকৈ নাছিলে ভালেই হৈছে জেন্টছৰ টি চাৰ্ট এইবোৰ কিবা কিবি ৰাখিছিলে আৰু গিফ্টৰো ধুনীয়া ধুনীয়া আইটেম ৰাখিছিলে আৰু মই দুটামান সৰু সুৰা বস্তু লৈছোঁ আৰু কোৱালিটিটো কিন্তু বহুত বেছিয়ে ভাল তেওঁলোকৰ যিখিনি ৰাখিছে বস্তু ভালে আৰু তেওঁলোকৰ ব্যৱসায়টো ভালদৰে আগুৱাই যাওক তাৰে কামনা কৰিছোঁ আৰু এয়া আমি আহি পাই গ'লোঁ ঘৰ মোৰ জানো ভইচটো কি হ'ল ফাটি আহিছিলে সেইকাৰণে ভইচ অভাৰ দিব লগা হৈ গ'ল এইখিনিতে আৰু কি আনিলোঁ ৰ'ব আজি দেখাই আছোঁ এয়া আমি আনিলোঁ ঝাৰু যিহেতু ধনতেৰাছত ঝাৰু কিনিব লাগে সেইকাৰণে ঝাৰু কিনিলোঁ আৰু বহুত ধুনীয়া আছিলে ঝাৰুকেইটা পূৰা দীঘল আছিলে আৰু এনেকৈ ধনিয়া কিনিব লাগে বুলিও কৈছিলে ধনিয়া নিমখ তেনেকৈ কিবা কিবি কিনিলোঁ সৰু সুৰা বস্তু আৰু যিহেতু দিৱালী আমি ৰংগলী আঁকিব লাগে আৰু ডাঙৰজনীয়ে পূৰা কৈ আছিলে যে ৰংগলী বনাব লাগে সেইকাৰণে এনেকুৱা ডিজাইন কিবা কিবি লৈ আহিলোঁ আৰু আজিকালি একদম ইজি হৈ গৈছে এইবোৰ যিটো ৰেডিমেড কিনিব পায় পূৰা কালাৰ চালাৰ লৈ আহিছোঁ কালি এইবোৰ বনাব লাগিব আৰু মেইন যিটো বস্তু আছিলে মই যিটোৰ কাৰণে গৈছিলোঁ ফেঞ্চি দেখাই আছোঁ আপোনালোকক আগতে চাওকচোন এয়া পূৰা পানীপুৰি খোৱাত বেষ্ট গুটিকেইটা ক'ৰবাত ওলাই গ'লে সিহঁতৰ কাৰণে পানীপুৰি আনিব লাগে দুইটা বাচ্চাই ইমানেই বেছি ভাল পায় নহয় চাওকচোন ইমান সৰু বস্তুবোৰতে বাচ্চাবিলাকে ইমান আনন্দ পায় দেখি কিবা ভালে লাগে চাওকচোন লগতে মামাকেও অলপ কোম্পানী দিছে সিহঁতক এয়া এতিয়া মেইন যিটো বস্তুৰ কাৰণে আজি গৈছিলোঁ সেইটো দেখাওঁ এইটো এটা লৈছোঁ মই দেখাই আছোঁ খুলি পেলাই দেখাই আছোঁ এইটো কেনেকুৱা লাগিছে বাৰু আপোনালোকে জনাবচোন মই পিন্ধি পেলাই দেখাই আছোঁ এইটো ৰাতি ইমান ধৰিব পৰা নাই ভিডিঅ'ত অলপ এন্ধাৰ টাইপ হৈছে এইটো এটা বহু দিনৰ পিছত গ'ল্ড কিনিছোঁ ইমান দাম বাঢ়ি গৈছে নহয় গ'ল্ড কিনা হোৱাই নাছিলে তো এইবাৰ মানে ফাইনেলি ল'লোঁ আৰু বহু দিনৰ পিছত আৰু এটা আছে ৰ'ব আৰু এডাল হৈছে এইডাল এইটো এনেকুৱা অলপ চেইন টাইপ ডিজাইনো আছে অকণমান কেনেকুৱা লাগিছে বাৰু এয়া এইটো আৰু ইয়াৰিংছ লোৱা নাই মোৰ কাৰণ ইয়াৰিংছ বহুত আছে মোৰ ইয়াৰিংছ বহুতকেইটা আছে পিন্ধাই নহয় তেনেকৈ আৰু যিকেইটা ডিঙিৰ আগৰ আছিলে মানে হেভি আছিলে চিটকেইটা এইকেইটা অলপ চিম্পল টাইপ কিনিছোঁ মোৰ বহুত বেছিয়ে ভাল লাগিছে এয়া এইখিনিয়ে আৰু বাকী আজিৰ ভিডিঅ'টো তেনেহ'লে ইয়াতে এৰিছোঁ যদি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব ঠিক আছে আৰু সকলোলৈকে দীপাৱলীৰ শুভকামনা জনাইছোঁ ঠিক আছে বাই গুড নাইট